মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ আটাইয়ে ভালে আছা। আহাচোন আজি আমি দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিত থকা 12 মাহৰ ওপৰত লিখা কবিতা এটি পাঠ কৰোঁ। কবিতাটিৰ নাম হ'ল বছৰত 12 মাহ। এই কবিতাটিৰ জৰিয়তে তোমালোকে অসমীয়া 12 মাহৰ নাম শিকাৰ লগে লগে এই 12টি মাহত ঋতুৰ কি পৰিৱৰ্তন হয় সেইখিনিও ভালদৰে জানিব পাৰিবা। ঠিক আছে, এতিয়া মই কবিতাটি গাই যাম। প্ৰথমতে তোমালোকে শুনি ল'বা, তাৰ পিছত মোৰ লগে লগে ধৰি ধৰি ভালদৰে আওৰাবা। ঠিক আছে? বছৰত 12 মাহ। বহাগ মাহত নতুন বছৰ, জেঠত বৰ খৰ, আহাৰ মাহত আমৰ বতৰ, শাওনত বাৰিষা ভৰ, ভাদ মাহত বৰ ৰ'দ, আহিনৰ শেষত বান, কাতি মাহত কুঁৱলী পৰে, আঘোণত পকে ধান, পুহ মাহত বৰ জাল, মেজি জ্বলাও মাঘত, ফাগুন মাহত পছোৱা বতাহ, বছৰৰ শেষ চ'তত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে কবিতাটি ভালদৰে শুনিবা আৰু বাৰে বাৰে আওৰাই মুখস্থ কৰিবা। এতিয়া আহাচোন অসমীয়া 12 মাহৰ নামবিলাক এবাৰ পুনৰ আমি মাতি যাওঁ। অসমীয়া বছৰৰ প্ৰথম মাহটো হ'ল বহাগ মাহ, তাৰপিছত জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু অসমীয়া বছৰৰ একেবাৰে শেষৰ মাহটো হ'ল চ'ত মাহ। মনত থাকিবনে? মনত নিশ্চয় থাকিব। এতিয়া আমি 3টি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে? প্ৰথম প্ৰশ্ন হ'ল, অসমীয়া 12 মাহৰ প্ৰথম মাহটোৰ নাম কি? ক'ব পাৰিবানে? নিশ্চয়, বহাগ মাহ। শুদ্ধ উত্তৰ সকলোৱে পাৰিছা। এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল, কোন মাহত বৰ খৰ হয়? কোৱা। একেবাৰে শুদ্ধ উত্তৰ, জেঠ মাহত বৰ খৰ হয়। ঠিক আছে? এতিয়া একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, অসমীয়া 12 মাহৰ শেষৰ মাহটোৰ নাম কি? ধুনীয়া, সকলোৱে ক'ব পাৰিছে? চ'ত মাহ ন? ঠিক আছে, এনেদৰে আটাইয়ে পঢ়ি থাকিবা, ভালকে থাকিবা, ঘৰত থাকিবা আৰু সুস্থ হৈ থাকা, কুশলে থাকিবা। আজিলৈ এৰিছো হা, বাই বাই।